এইটো কিমান দূৰ সত্যৰ কথা আহিব নোৱাৰে 100%ও আহিবলৈ সম্পূৰ্ণ কথা ৰেডি হৈ আছে জাষ্ট তেওঁ বাৰ এটা ভাল বাৰ এটা চাই লৈছে ভাল দিন এটা চাই লৈছে সেইদিনাখনে তেওঁ আমাৰ দলত যোগদান কৰিব এনে দুৰ্গ বুলিতো কোনো ৰাজনীতি পাৰ্টিৰে নাথাকে তাহানি BPFৰ ভয় ভাবুকিত মানুহে চক খাই BPFক ছাপোৰ্ট কৰিছিলে বিকল্প ৰাস্তা নথকাৰ কাৰণে BPFক সহায় কৰি আহিছিলে কিন্তু বিকল্প ৰাস্তাটো আজি পৰ্বতজৰা অঞ্চলৰ জনসাধাৰণে পাবলৈ সক্ষম হৈছে আৰু সন্মানীয় প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে আমাৰ পাৰ্টি আজি শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছে সকলো জাতি জনগোষ্ঠীৰে মাটিৰ সমস্যা সমাধান কৰিবলৈ আমি সক্ষম হৈছোঁ সেইবোৰ দেখি পেলাই জানি বুজি আমাৰ সকলো BTRত থকা ভাৰতীয় নাগৰিকে আমাৰ UPPL দলৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি দলে বলে ওলাই আহিছে আৰু যোগদান কৰিছে খুব ভাল লাগিছে দেখা গৈছে যে প্ৰাক্তন BTCৰ উপ কাৰ্যবাহী সদস্য চাম্পা বৰগোহাঁই ইতিমধ্যে UPPLত যোগদান কৰিবলৈ আপুনি কৈছে আচলতে কিমান দূৰ সত্য আৰু কিমান টাইমত নাই এইটো কিমান দূৰ সত্যৰ কথা আহিব নোৱাৰে 100%ও আহিবলৈ সম্পূৰ্ণ কথা ৰেডি হৈ আছে জাষ্ট তেওঁ বাৰ এটা ভাল বাৰ এটা চাই লৈছে ভাল দিন এটা চাই লৈছে সেইদিনাখনে তেওঁ আমাৰ দলত যোগদান কৰিব কি উদ্ধাৰ হৈছে মই বিশেষ আমাৰ মাজত কথা কৈ পেলাই সংঘৰ্ষ সৃষ্টি কৰিবলৈ নিবিচাৰোঁ হাগ্ৰামাৰ দিনত 17 বছৰে ভাতৃঘাতী যিটো সংঘৰ্ষ আনিলে বড় অনাবড় যেটো আমাৰ মাজত সংঘৰ্ষ সৃষ্টি কৰিলে তেখেতৰ দিনত এই দিনটো আকৌ কোনোবা দুষ্ট চক্ৰৰ মাধ্যমেৰে উচতনি ঋতু আকৌ হ'ব বিচাৰিছে নেকি এইটো আমাৰ ভয় লাগি আছে ইনভেষ্টিগেশ্যন চলি আছে গৈ থৈ লাষ্টৰ হাগ্ৰামাৰ কাণ্ডত ঢুকটো নগ'লে হ'ল আৰু